Next আমি question number 7 to চাওঁ প্ৰথমে আমি ইয়াক y বুলি ধৰি লম y equal to sec inverse 2 by root 3 ঠিক আছে ইয়াত যেহেতু ব্ৰেকেটৰ ভিতৰত মাইনাস সিম্বলডাল নাই that means আমি মাইনাসৰ ফৰ্মুলাটো ইউজ কৰিব নালাগে আমি ইয়াত লিখিম sec inverse এতিয়া আমি চাব লাগিব যেহেতু ইয়াত sec আছে sec কিমান ডিগ্ৰীৰ ভ্যালু 2 by root 3 হয় ঠিক আছে আমি জানো যে sec 30 ডিগ্ৰী ভ্যালু হয় 2 by root 3 কিন্তু আমি ইয়াত ৰেডিয়ানৰ মানহে লিখিব লাগিব এই কাৰণে sec 30 ডিগ্ৰী আমি লিখিম যে 30 ডিগ্ৰী মানে হ'ল pi by 6 that means 180 ক আমি যদি 6 ৰে ডিভাইড কৰিম তেতিয়া আমি 30 ডিগ্ৰী পাম হেবে আমি ইয়াত লিখিম sec pi by 6 that means sec pi by 6 equal to 2 by root 3 ঠিক আছে এতিয়া আমি কি কৰিম sec inverse 1 আৰু sec cancel যাব মই তোমালোকক কৈছিলো sec inverse 1 means whole sec or ulta মানে আমি কেনেকৈ লিখিব পাৰিম sec or ulta হ'ব 1 by sec ঠিক আছে sec inverse 1 means whole 1 by sec into ইয়াত কি আছে sec তাৰ মানে এইটা cancel যাবগে ঠিক আছে আমি ইয়াক cancel তো কৰি দেখাব নালাগে ইয়াত আমি sec inverse 1 আৰু sec cancel কৰি ধৰি লম আমাৰ ৰিজাল্ট পাম আমি pi by 6 ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো আছে cot inverse bracket root 3 ইয়াকো আমি প্ৰথমতে y বুলি ধৰি লম y equal to cot inverse bracket root 3 এতিয়া আমি কি চাম আমি ইয়াত cot inverse তো এনেকৈ লিখি লম আমি চাব লাগিব যেহেতু ইয়াত cot আছে আমি চাম যে cot কিমান ডিগ্ৰীৰ ভ্যালু root 3 হয় আমি জানো cot 30 ডিগ্ৰী equal to root 3 30 ডিগ্ৰী আমি লিখিম pi by 6 বুলি pi ভ্যালু যেহেতু 180 ডিগ্ৰী 6 into 30 তেতিয়া আমি 180 ডিগ্ৰী পাম সেইকাৰণে আমি ইয়াত লিখিম cot 30 ডিগ্ৰী that means pi by 6 এতিয়া cot inverse আৰু cot cancel গল বুলি ভাবিম আমি কি লিখিম আনসাৰটো pi by 6 ঠিক আছে নেক্সট আমি 9 নম্বৰ কোৱেশ্চন চাও 9 নম্বৰ কোৱেশ্চনটো আছে cos inverse bracket minus 1 by root 2 ঠিক আছে প্ৰথমতে আমি ইয়াক y বুলি মানি লম আমি কি লিখিম y equal to cos inverse minus bracket 1 by root 2 ঠিক আছে আমি এটা চাব লাগিব যেহেতু ব্ৰেকেটৰ ভিতৰত মাইনাস আছে that means আমি ইয়াত ফৰ্মুলা এপ্লাই কৰিব লাগিব ঠিক আছে আমি চাম যে cos inverse minus x ৰ ফৰ্মুলা কি আমি দেখিম যে cos inverse minus x equal to pi minus cos inverse x ঠিক আছে তাৰ মানে ইয়াত আমি pi এটা আহি যাব আমাৰ pi minus cos inverse x লিখিব লাগে cos inverse x ৰ জায়গাত যেহেতু ইয়াত 1/2 আছে আমি ইয়াত কি লিখিম 1/√2 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব pi টো ঠিক একেদৰে থাকিব মাইনাস ডাল দিলো cos inverse এতিয়া আমি চাম cos কিমান ডিগ্ৰীৰ ভ্যালু নো 1/√2 হয় আমি চাম যে cos 45 ডিগ্ৰীৰ ভ্যালু হয় 1/√2 that means আমি ইয়াত লিখিম bracket cos 45 ডিগ্ৰী আমি লিখিব পাৰো যে pi by 4 184 ৰে ডিভাইড কৰিলে আমি 45 পাম আমি ইয়াত লিখিম cos pi by 4 ঠিক আছে ইয়াত থাকিলে pi minus cos inverse আৰু cos cancel গল আমাৰ থাকিব pi by 4 এতিয়া আমি এলসিয়াম লৈ এটো সলভ কৰিব লাগে ইয়াৰ লগত আমি 1 এটা আছে বুলি ভাবি ললো 1 আৰু 4 এলসিয়াম 4 এ হ'ব 1 4 * 4 4 into pi 4 pi minus 4 1 * 4 1 into pi 1 pi বা pi এতিয়া আমি কি পাম আনসাৰটো 4 pi minus 1 pi হেতু আমি পাম that is 3 pi ঠিক আছে বুজি পাইছা আমাৰ নেক্সট কোৱেশ্চনটো আছে cosec inverse bracket minus root 2 প্ৰথমতে আমি y বুলি লিখিম y equal to cosec inverse bracket minus root 2 যেহেতু ইয়াত ব্ৰেকেটৰ ভিতৰত মাইনাস আছে that means আমাৰ ফৰ্মুলা এপ্লাই হ'ব আমি চাম cosec inverse minus x ৰ ফৰ্মুলা হৈছে minus cosec inverse x that means ইয়াত মাইনাস সিম্বলডাল আগফালে গুছি আহিব আমি লিখিম cosec
ইনভাৰ্স ৰুট 2 নেক্সট আমি কি কৰিম আমি এই দেখৰ এনেকৈ লিখি লম কোসেক ইনভাৰ্স আমি চাব লাগিব যেহেতু ইয়াত কোসেক আছে কোসেক কিমান ডিগ্ৰীৰ ভ্যালু ৰুট 2 পাও আমি জানো কোসেক 30 ডিগ্ৰী ভ্যালু ৰুট 2 আমি ইয়াত লিখিম কোসেক 30 মিন্স পাই বাই 6 এতিয়া এই মাইনাস সিম্বলডাল এনেকৈ থাকিব কোসেক ইনভাৰ্স আৰু কোসেক ইনভাৰ্স আৰু কোসেক কেনসেল বুলি ভাবি লম আমি লিখিম পাই বাই 6 ঠিক আছে তোমালোকে কিন্তু এটা কথা মনত ৰাখিবা যে আমি এই ক্যান্সেলেশনটো কিন্তু কপিত কৰি দেখাব নালাগে এতিয়া 11 নম্বৰ কোৱেশ্চনটো চাও কোৱেশ্চনটো আছে tan ইনভাৰ্স ব্ৰেকেট 1 প্লাস cos ইনভাৰ্স minus 1/2 sin ইনভাৰ্স ব্ৰেকেট minus 1/2 ঠিক আছে আমি প্ৰথমতে ইয়াক y বুলি লিখি লম y equal to tan ইনভাৰ্স 1 plus cos inverse bracket minus 1/2 plus sin inverse bracket minus 1/2 next আমাৰ চাবলগীয়া কথা থাকে যে ব্ৰেকেটৰ ভিতৰত কৰবাত মাইনাস সিম্বল আছে নেকি ঠিক আছে আমি দেখিম যে এই দুটাত ব্ৰেকেটৰ ভিতৰত মাইনাস সিম্বল আছে ঠিক আছে that means এই দুটাত আমি ফৰ্মুলা ইউজ কৰিব লাগিব tan inverse 1 টো আমি ঠিক একেদৰে লিখি লম ইয়াত আমি চাম যে cos inverse minus x ৰ ফৰ্মুলাটো কি আমি চাম cos inverse minus x equal to pi minus cos inverse x that means আমি ইয়াত লিখিব লাগিব pi minus cos inverse x ৰ হলনি ইয়াত আছে 1/2 ঠিক হেদৰে sin inverse minus x ৰ ফৰ্মুলা আছে minus sin x আমি ইয়াত লিখিম প্লাস দিলো minus sin inverse 1/2 ইয়াত আমি এটা কাৰ্লি ব্ৰেকেট দিলো ওকে এতিয়া tan inverse x 1 plus pi minus cos inverse 1/2 plus into minus minus sin inverse bracket 1/2 এতিয়া আমি চাম ইয়াত যেহেতু tan inverse আছে tan কিমান ডিগ্ৰীৰ ভ্যালু 1 হয় আমি জানো যে tan 45 ডিগ্ৰীৰ ভ্যালু হয় 1 তাক আমি লিখিম tan pi by 4 ঠিক আছে আমি ৰেডিয়ানত লিখিলো নেক্সট পাই টো ঠিক এনেকৈ লিখিলম মাইনাস cos inverse cos কিমান ডিগ্ৰীৰ ভ্যালু হাফ আমি জানো যে cos 60 ডিগ্ৰীৰ ভ্যালু হাফ হয় that means আমি লিখিম cos pi by 3 minus sin inverse লিখি ললো নেক্সট আমি চাম sin কিমান ডিগ্ৰীৰ ভ্যালু হাফ হয় আমি জানো sin 30 ডিগ্ৰী ভ্যালু হাফ হয় আমি ইয়াত লিখিম sin pi by 6 ওকে এতিয়া আমি কি কৰিম tan inverse और tan cancel গল আমাৰ থাকিলে pi by 4 next plus pi to লিখি ললো minus cos inverse और cos cancel গল আমাৰ থাকিলে pi by 3 next minus sin inverse और sin to cancel গল আমাৰ থাকি যাব pi by 6 ঠিক আছে এই pi to তলত তোমালকে একো নাই যদি এটা 1 লিখি লব পাৰা এতিয়া আমি সাম 4 3 6 ৰ এলসিয়াম 4 6 और 3 एलसीएम हबो 12 4 3 is 12 3 into pi 3 pi 1 12 is 12 12 into pi 12 pi 3 4 is 12 4 into pi 4 pi 6 2 is 12 2 into pi 2 pi next हमें पाम 12 3 pi plus 12 pi 15 pi minus 7 से प्लस होय 4 plus 2 6 greater अगर minus से minus दिलो 15 minus 6 9 sorry 9 pi by 12 আমি যদি 3 रे कैंसिल करू 3 3 is 9 3 4 is 12 আমাৰ आंसर पाम 3 by
4 ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো আছে cos inverse 1/2 2 sin inverse 1/2 আমি এক প্ৰথমতে y বুলি লিখিলাম y = cos inverse bracket 1/2 plus 2 sin inverse bracket 1/2 যেহেতু ইয়াত ব্ৰেকেটৰ ভিতৰত মাইনাসৰ সিম্বল নাই গতিকে আমি ইয়াত মাইনাসৰ ফৰ্মুলা ইউজ কৰিব নালাগে আমি কি কৰিম আমি লিখিম cos inverse 1 নেক্সট আমি চাব লাগিব যে cos কিমান ডিগ্ৰীৰ ভ্যালু নো 1/2 হয় ঠিক আছে আমি জানো যে cos 60 ডিগ্ৰীৰ ভ্যালু হয় 1/2 আমি লিখিম cos 60 means pi/3 ঠিক আছে প্লাস 2 to এনেকৈ থাকিব 2 sin inverse আমি সাম sin কিমান ডিগ্ৰীৰ ভ্যালু 1/2 হয় আমি লিখিম sin 30 ডিগ্ৰী 30 means pi/6 equal to 1/2 এতিয়া cos inverse আৰু cos cancel গল আমাৰ পালো আমি pi/3 plus ইয়াৰ 2 to এনেকৈ থাকিব bracket means multiply sin inverse or sin cancel গল আমি কি পাম pi/6 ঠিক আছে আমি কি পাম ইয়াত pi/3 plus 2 pi/6 ঠিক আছে 2 লগত 6 cancel গল 3 আৰু 3 LCM পাম 3 ঠিক আছে 3 1 * 3 1 into pi 1 pi plus 3 1 * 3 1 into pi 1 pi আমাৰ ৰিজাল্ট হ'ব 1 pi plus 1 pi 2 pi/3 ঠিক আছে বুজি পালা তোমালোকে